ছোৱালী নালাগে পিতাই কলি মলি এজনী হলে হ'ল আৰু এমএ পাছ বিএ পাছ নালাগে পিতাই মেট্ৰিক ফেল এজনী হলে হ'ল আৰু তো ওয়েলকাম টু মাই ইউটিউব চেনেল তো দিক্কু বৰা। তো দোস্তলোক কেছি মানে কি খবৰ? আজি নতুন এডিটিং এটা লৈছোঁ, তোমালোকে নিশ্চয় চাই ভাল পাবা। আৰু তোমালোকে মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰিবা, লগতে ওচৰতে থকা বেল আইকনটো দবাই দিবা যাতে মোৰ নতুন নটিফিকেশ্যনবিলাক প্ৰথম পোৱা। আৰু তোমালোকে যাতে কাইনমাষ্টৰ লিংক ডিছক্ৰিপশ্যনৰ লিংকত দি দিয়া হ'ব আৰু মেটেৰিয়েল চব ডিছক্ৰিপশ্যনৰ লিংকত দি দিয়া হ'ব। তাৰপৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। ডাউনলোড কৰা কিবা দিগদাৰ হ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এনেধৰণে কাইনমাষ্টৰত গৈ কাইনমাষ্টৰ অ'পেন কৰি ল'ম। প্ৰথমৰ পৰা অ'পেন কৰি দিছোঁ, তোমালোকে চাই লওঁ। কাইনমাষ্টৰ অ'পেন কৰিলোঁ, পিলাৰ চিনডালত ক্লিক কৰিলোঁ, 9060টো চিলেক্ট কৰি ল'লোঁ। 90টো চিলেক্ট কৰি লোৱাৰ পিছত ইয়াত ক্লিক কৰিবা। ইয়াত ক্লিক কৰি এডিটিঙত আহিবা। এডিটিঙত আহি তোমালোকে এইটো ফিড স্ক্ৰীন এইটো কৰি ল'বা আৰু ইয়াত তোমাৰ টাইমটো একে 0 কৰি দিবা। 0 ৰাখি ল'লা। আমি বেক আহিম, মিডিয়াত যাম। মিডিয়াত গৈ তোমালোকে যিখন ফটো দিম বুলি ভাবিছা সেইখন ফটো চিলেক্ট কৰি ল'বা। আমি এনেকৈ 23খন ফটো চিলেক্ট কৰি ল'ম দুবাৰ। এনেধৰণৰ আমি চিলেক্ট কৰি লৈ লৈছোঁ। আমি এনেধৰণে চিলেক্ট কৰি লৈছোঁ ডিপ্লিনা বাৰ ফটো। তোমালোকে চাই যাওঁ, ভিডিঅ'টো স্কিপ নকৰিবা, তেতিয়া তোমালোকে বুজি পাবা, নহ'লে তোমালোকৰ দিগদাৰ হ'ব। আমাৰ চিলেক্ট হৈ গ'ল। আমি এতিয়া লেয়াৰত যাম, লেয়াৰত নাযাওঁ চৰি, অডিঅ'ত যাম। অডিঅ'ত গৈ আমি ছং এটা এড কৰিম। ছংটো এনেধৰণে আমি এড কৰি ল'ম। তোমালোকৰ ছংটো ডিছক্ৰিপশ্যনৰ লিংকত দি দিয়া হ'ব, তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা। আৰু ডাউনলোড কৰাত কিবা দিগদাৰ হ'লে মোক কমেণ্টত চাই কমেণ্ট কৰি ল'ব পাৰিবা। এড হৈ গ'ল, এবাৰ প্লে কৰি চাই লৈছোঁ। আমাৰ ছংটো ইমানলৈকে আছে। আমাৰ ফটো দুখনমান ডিলিট কৰি ল'ম কাৰণ বেছি হৈ গ'ল আমাৰ। এনেকৈ ডিলিট কৰি ল'লোঁ। আমি এতিয়া প্ৰথমতে আহিম, লেয়াৰত যাম, মিডিয়াত যাম। আমি এটা ফ্ৰেম এটা এড কৰিম। ফ্ৰেমটো এনেধৰণে এড কৰিম, তোমালোকে চাই লোৱা, ডিছক্ৰিপশ্যনৰ লিংকত দি দিয়া হ'ব, তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা। ডাউনলোড কৰাত কিবা দিগদাৰ হ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি দিলেই হ'ল। ফ্ৰেমটো আমি ইয়াত ক্লিক কৰিম, তাৰপিছত ইয়াত ক্লিক কৰিম, তাৰপিছত ইয়াত ক্লিক কৰিম। ফ্ৰেমটো এড হৈ গ'ল। তাৰপিছত ইয়াত ক্লিক কৰিম, লেয়াৰত যাম, মিডিয়াত যাম। আগতে আমাৰ বিলেং ভিডিঅ' এড কৰিম। বিলেং ভিডিঅ'টো এনেধৰণে এড কৰিম, তোমালোকে চাই যোৱা, ডিছক্ৰিপশ্যনৰ লিংকত দি দিয়া হ'ব, তোমালোকে তাৰপৰা ডাউনলোড কৰিব পাৰিবা। ইয়াত ক্লিক কৰিম, ইয়াত ক্লিক কৰিম, তাৰপিছত ইয়াত ক্লিক কৰিম, ইয়াত ক্লিক কৰিম, তাৰ ভিডিঅ'টো টাচ কৰিম। তাৰপিছত বাইণ্ডিঙত যাম, বাইণ্ডিঙত গৈ স্ক্ৰীন কৰি ল'ম। স্ক্ৰীন হৈ গ'ল আমাৰ। ভিডিঅ'টো এবাৰ প্লে কৰি চাই লৈছোঁ, চাই লোৱা তোমালোকে। আৰু ভিডিঅ'টো দেখিব ধুনীয়া হৈ গ'ল। তাৰপিছত যিবিলাক মেটেৰিয়েল বাঢ়ি আছে আমি ইয়াত ভিডিঅ'টো টাচ কৰিম, কেচি চেনেলত যাম আৰু কেচি চেনেলত গৈ পেলাই ৰাইটটো এইটো কৰি ল'ম, হৈ গ'ল। তাৰপিছত তোমালোকে শ্বেয়াৰত যাবা, শ্বেয়াৰত গৈ এক্সপৰ্ট কৰি ল'বা, কোৱালিটিটো চাই ল'বা, হাই কোৱালিটি, ল' কোৱালিটি। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা, তলতে কাষতে ওচৰতে থকা বেল আইকনটো দবাই দিবা, যাতে মোৰ নতুন নটিফিকেশ্যন প্ৰথমতে তোমালোকে পোৱা। আজিলৈ বাই, পুনৰ নেক্সট ভিডিঅ'ত তোমালোকৰ তেনেকৈ লগ পাম আশা কৰিলোঁ। বাই।